কিজিলি কাতৰা কাষৰে চিটি যদিহে কাষৰতে পৰে কলকতে হেনুৱা বুটলি সময়ত টিকনি আগফালে উৰে মামা কিজিলি কাতৰা কাষৰে চিটি যদিহে কাষৰতে পৰে। নমস্কাৰ বন্ধুসকল, এবি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটোলৈ জনপ্ৰিয় ছবি ডক্টৰ বেজবৰুৱা2 জনপ্ৰিয় এটি গীতেৰে মই এফাকি গাই আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ DLF প্ৰমনেট বিশাল কোচ দিল্লী এটা মলত। ইয়াতে চলি আছে প্ৰিভিয়াৰ প্ৰমনেটত ডক্টৰ বেজবৰুৱা2 4টা বজাত আৰম্ভ হ'ব। গতিকে মই আপোনালোকক লৈ যাম হলটোলৈ, আহকচোন। প্ৰিভিয়াৰ পাৰ্মানেণ্ট চিনেমা হলৰ এণ্ট্ৰি হয়, এইটো এণ্ট্ৰি গেট। আপোনাৰ ইয়াৰ পৰা আপোনাৰ 6টালৈকে স্ক্ৰীণ আছে আৰু মই চাম 3 নম্বৰ স্ক্ৰীণত। বৰ্তমানলৈকে খোলা হোৱা নাই, মই দেখাই লৈ গৈ আছোঁ আপোনাক। 3 নম্বৰ স্ক্ৰীণটো আপুনি এণ্ট্ৰি কৰি পেলাই লেফ্ট চাইডে আছে 3 নম্বৰ স্ক্ৰীণ। 3 নম্বৰ স্ক্ৰীণত দেখাই আছে স্ক্ৰীণ স্কিপিং নকৰে। Next show, Dr. Bezbaruah2, Assamese film at 4 PM. Let's go. কেতিয়াবা বৰ্তমানে বিচাৰি ফুৰে অতীতৰ গৰ্ভত লুকাই থকা এক গভীৰ ৰহস্য। বন্ধ কৰ এইবিলাক, বহুত দেৰি খুচৰি বন্ধ কৰ। নমতাকে আহিলে বেয়া পাইছ নেকি? এণ্ট্ৰিটো ভাল আছে। হা চালা গম পাবি ৰ। বচোন মোৰ নামটো শুনিছ নিশ্চয়। ঐ কোন হয় তই? মই ৰামত মিয়া। মোক থানাত নিবি? আইও ইমান মন লগাই তোক চবটো মই ৰাখোঁ। থানাত নিম বুলি কোনে ক'লে? থানাত নিম বুলি মই কোৱা নাই নহয়, তোক মই ইয়াতেই মাৰি থৈছে। মই মহাদেৱ বৰবৰুৱা, ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ। একদম পাব্লিচিটি ভাল নাপাওঁ। আচলতে মানুহটো আগ্ৰহ বাহিৰত টান, ভিতৰত বিষয়ে একো নাজানো, কিন্তু মই তোমাৰ বিষয়ে সকলো কথাই জানো। তুমি যিখন হস্পিটেলত জন্মগ্ৰহণ কৰিছিলা সেইখন হস্পিটেলত মই এজন ট্ৰাষ্টি আৰু ডক্টৰ বেজবৰুৱা মোৰ বিশিষ্ট বন্ধু। চাওক মিষ্টাৰ ডৰা, আই এম ৰিয়েলি চৰি, বাট আপোনাৰ বিষয়ে জানিবলৈ মোৰ না সময় আছে না ধৈৰ্য আছে। চ' প্লিজ মোক ইয়ালৈ আপুনি কিয় মাতি আনিছে সেইটো কথা কওক। ধৈৰ্য, এম্পেচেণ্ট। তোমালোকৰ এই য়াং জেনেৰেশ্যনটো এইটোৱে ডাঙৰ সমস্যা। ধৈৰ্য একেবাৰে নাই। বিষয়ে একো ক'বলগীয়া নাই বা একো ক'ব খোজা নাই, তেনেহ'লে মই যাওঁ। ডোন্ট ৱেষ্ট মাই টাইম। হিষ্ট্ৰী ৰিপিটছ ইটছেল্ফ কথাষাৰ শুনি আছিলোঁ, কিন্তু আজি সত্য প্ৰমাণিত হ'বলৈ ওলাইছে। মানে এটা ফাইলত চাৰি ফুৰা প্ৰশ্নৰ উত্তৰটো সোমাই আছে। ইয়াত খানা গ্ৰহণ কৰি আছে। মই বৰ্তমান অকলে আহিলোঁ, গতিকে অকলে পোৱা নাই, যাবলৈ লৈ আছোঁ। খোৱা মানুহ ৰেষ্টুৰেণ্টত বহি আছে। ডক্টৰ বেজবৰুৱা চাই পেলাই বাহিৰলৈ ওলাই আহিলোঁ। মাস্কখন কিনিছোঁ এটা কাৰণ আছে, মোৰ নাকত অলপ ইনফেকশ্যন এটা হৈ আছে, দেখিছেনে? যাৰ কাৰণে মই মাস্কখন পিন্ধি গৈছোঁ। অসমীয়া ছবি ভাল পাওঁ, অসমীয়া ছবি জগতখন আগুৱাই যোৱাত বিচাৰোঁ। সেইকাৰণে এই বেমাৰ থকাৰ ভিতৰতো মই আজি ডক্টৰ বেজবৰুৱা ছবিখন চাবলৈ আহিলোঁ। বহুত ভাল কাহিনী, ভাল ছবি হৈছে, ভাল এক্টিং কৰিছে। জুবিনদাহঁতৰ ভাল এক্টিং কৰিছে আৰু শেষবাৰৰ বাবে
শ্ৰদ্ধাৰ প্ৰয়াত শিল্পী নিপন গোস্বামী ডাঙৰীয়াৰ অভিনয় দেখা পালোঁ এই ছবিতে। ভাল লাগিছে, আপোনালোকে আহিব চাব। অসমীয়া ছবি জগতলৈ কিছু অৰিহণা যোগাওক, যাতে অসমীয়া ছবি জগতখন আৰু আগবাঢ়ি যাওক। ভাল লাগিছে, ধন্যবাদ।